নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেললৈ তোমালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 9ৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ মানৱ অসম আক্ৰমণ চতুৰ্থ অধ্যায় এই চেপ্টাৰটিৰ কুৱেশ্যন এনচাৰ কেইটা আলোচনা কৰিম। তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাই লোৱা, আৰু তাৰ আগতে যদি মোৰ চেনেলত নতুন আহিছা তেন্তে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখা। ভিডিঅ'টি ভাল লাগিলে এটা লাইক কৰি দিবা। আমি এতিয়া এই পাৰ্টৰ শেষৰ অনুৰণিৰ কুৱেশ্যন কেইটা প্ৰথমত চাই লওঁ। তোমালোকে এফালৰ পৰা বহীত কুৱেশ্যনৰ এনচাৰ কেইটা তোমালোকে লিখি ল'বা। ইয়াৰ পৰা অনুৰণি 1ৰ পৰা একেবাৰে শেষলৈকে যিমানকেইটা কুৱেশ্যন আছে সকলো কুৱেশ্যন এনচাৰ কেইটা আলোচনা কৰিম। তোমালোকে শেষৰ চমু টোকা কেইটাও আমি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টি একেবাৰে শেষলৈকে চাবা। আমি এতিয়া কুৱেশ্যনৰ এনচাৰ কেইটা চাই লওঁ।